আজিৰ প্ৰশ্নোত্তৰসমূহ কুৱেশ্যন নম্বৰ 1 অসম নামটো ক'ৰ পৰা আহিছিল? অপশ্যন এ কোচ, অপশ্যন বি আহোম, অপশ্যন চি চুতীয়া, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি আহোম। অসম নামটো আহোমৰ পৰা আহিছিল। কুৱেশ্যন নম্বৰ 2 কোন বছৰত বাৰ্মিজসকলে তৃতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? অপশ্যন এ 1822, অপশ্যন বি 1823, অপশ্যন চি 1821, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি 1821। 1821 চনত বাৰ্মিজসকলে তৃতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 3 কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল? অপশ্যন এ চুডাংফা, অপশ্যন বি জয়ধ্বজ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ চুডাংফা। চুডাংফা আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল। কুৱেশ্যন নম্বৰ 4 শিক্ষাৰ মাধ্যম হিচাপে কেতিয়া অসমীয়া ভাষাই নিজৰ স্থান ঘূৰাই পাইছিল? অপশ্যন এ 1987 চন, অপশ্যন বি 1837 চন, অপশ্যন চি 1873 চন, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি 1873 চনত। শিক্ষাৰ মাধ্যম হিচাপে 1873 চনত অসমীয়া ভাষাই নিজৰ স্থান ঘূৰাই পাইছিল। কুৱেশ্যন নম্বৰ 5 কনকলতা বৰুৱা অসমৰ কি আন্দোলনত এজন স্বাধীনতা সংগ্ৰামী আছিল? অপশ্যন এ 1857 চনৰ চিপাহী বিদ্ৰোহ, অপশ্যন বি 1942 চনত ভাৰত্যাগ আন্দোলন, অপশ্যন চি খিলাফত আন্দোলন, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি 1942 চনৰ ভাৰত্যাগ আন্দোলন। কনকলতা বৰুৱা অসমৰ 1942 চনৰ ভাৰত্যাগ আন্দোলনত এজন স্বাধীনতা সংগ্ৰামী আছিল। কুৱেশ্যন নম্বৰ 6 ইটাখুলি যুদ্ধৰ বিজয়ী কোন আছিল? অপশ্যন এ কোচ, অপশ্যন বি আহোম, অপশ্যন চি মোগল, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি আহোম। ইটাখুলিৰ যুদ্ধ বিজয়ী আছিল আহোমসকল। কুৱেশ্যন নম্বৰ 7 আহোমসকল কোন জাতিৰ? অপশ্যন এ মোগল, অপশ্যন বি চীনা, অপশ্যন চি টাই বা মংগোলীয়, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি টাই বা মংগোলীয়। আহোমসকল টাই বা মংগোলীয় জাতিৰ আছিল। কুৱেশ্যন নম্বৰ 8 কটন মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন এ ফ্ৰান্সিছ জেনকিন্স, অপশ্যন বি ডেভিড স্কট, অপশ্যন চি ফ্ৰেডৰিক উইলিয়াম চুটমাৰ্চন, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি ফ্ৰেডৰিক উইলিয়াম চুটমাৰ্চন। কটন মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ আছিলে ফ্ৰেডৰিক উইলিয়াম চুটমাৰ্চন। কুৱেশ্যন নম্বৰ 9 দুজন আহোম ৰজাই পাৰ্চী ভাষাত মুদ্ৰা জাৰি কৰিছিল। এজন আছিল শিৱসিংহ আৰু আনজন কোন আছিল? অপশ্যন এ জয়াদিত্য সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি ৰাজেশ্বৰ সিংহ, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি ৰাজেশ্বৰ সিংহ। দুজন আহোম ৰজাই পাৰ্চী ভাষাত মুদ্ৰা জাৰি কৰিছিল। এজন আছিল শিৱসিংহ আৰু আনজন আছিলে ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 3 কোন বছৰত ঘিলাধাৰী ঘাটৰ যুদ্ধ সংঘটিত হৈছিল? অপশ্যন এ 1827, অপশ্যন বি 1917, অপশ্যন চি 1817, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি 1817। 1817 চনত ঘিলাধাৰী ঘাটৰ যুদ্ধ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 11 হেংদাঙৰ অৰ্থ কি? অপশ্যন এ কলম, অপশ্যন বি চুৰি, অপশ্যন চি তৰোৱাল, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তৰোৱাল। হেংদাঙৰ অৰ্থ হৈছে তৰোৱাল। কুৱেশ্যন নম্বৰ 12 আহোমসকল কোন ৰাজবংশৰ আছিল? অপশ্যন এ চান্দেলা ৰাজবংশ, অপশ্যন বি টাই ৰাজবংশ, অপশ্যন চি মোগল ৰাজবংশ, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি টাই ৰাজবংশ। আহোমসকল টাই ৰাজবংশৰ আছিল। কুৱেশ্যন নম্বৰ 13 কোন বছৰত ইয়াণ্ডাবুৰ চুক্তি স্বাক্ষৰিত হৈছিল? অপশ্যন এ 24 ফেব্ৰুৱাৰী 1816, অপশ্যন বি 24 ফেব্ৰুৱাৰী 1826, অপশ্যন চি 26 ফেব্ৰুৱাৰী 1827, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 24 ফেব্ৰুৱাৰী 1826। 24 ফেব্ৰুৱাৰী 1826 চনত ইয়াণ্ডাবুৰ চুক্তি স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 14
অসমত চাহ বাগিচা স্থাপন কৰা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যন এ মণিৰাম দেৱান, অপশ্যন বি কিৰণবালা বৰা, অপশ্যন চি কিয়াং নাংবা, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মণিৰাম দেৱান। অসমত চাহ বাগিচা স্থাপন কৰা প্ৰথমজন অসমীয়া আছিল মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 15, মানস নদীৰ নামটো কোন দেৱী নামৰ পৰা আহৰণ কৰা হৈছে? অপশ্যন এ দেৱী লক্ষ্মী, অপশ্যন বি দেৱী কামাখ্যা, অপশ্যন চি দেৱী মনসা, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দেৱী মনসা। মানস নদীৰ নামটো দেৱী মনসাৰ নামৰ পৰা আহৰণ কৰা হৈছে। কুৱেশ্যন নম্বৰ 16, আহোমসকলে কোন ঈশ্বৰৰ পূজা বা উপাসনা কৰে? অপশ্যন এ ইন্দ্ৰদেৱ, অপশ্যন বি বৰুণ, অপশ্যন চি সোমদেৱ, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সোমদেৱ। আহোমসকলে সোমদেৱ ঈশ্বৰৰ পূজা বা উপাসনা কৰে। কুৱেশ্যন নম্বৰ 17, কোনখন ৰাজ্যক জুৱেল অফ ইণ্ডিয়া বুলি জনা যায়? অপশ্যন এ মেঘালয়, অপশ্যন বি অসম, অপশ্যন চি মণিপুৰ, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মণিপুৰ। মণিপুৰ ৰাজ্যক জুৱেল অফ ইণ্ডিয়া বুলি জনা যায়। কুৱেশ্যন নম্বৰ 18, কোনখন ৰাজ্যক ডাউনলিট পৰ্বতমালাৰ দেশ বুলি কোৱা হয়? অপশ্যন এ মেঘালয়, অপশ্যন বি অসম, অপশ্যন চি অৰুণাচল প্ৰদেশ, অপশ্যন ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ ৰাজ্যক ডাউনলিট পৰ্বতমালাৰ দেশ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 19, অসমৰ সৰ্বাধিক ৰেচম উৎপাদনকাৰী জিলাখন হৈছে? অপশ্যন এ গোৱালপাৰা, অপশ্যন বি নগাঁও, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি ধেমাজি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ধেমাজি। অসমৰ সৰ্বাধিক ৰেচম উৎপাদনকাৰী জিলাখন হৈছে ধেমাজি। কুৱেশ্যন নম্বৰ 20, অসমত সৰ্বমুঠ কেইটা চাহপাত প্ৰস্তুত কৰা কাৰখানা আছে? অপশ্যন এ 500, অপশ্যন বি 600, অপশ্যন চি 598, অপশ্যন ডি 440। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 598। অসমত সৰ্বমুঠ 598টা চাহপাত প্ৰস্তুত কৰা কাৰখানা আছে। বন্ধু বান্ধৱীসকল, অল আছামী জিকে চেনেলটোৰ জৰিয়তে এনেদৰে ভিডিঅ'মুখ আগলৈ পাই থাকিবলৈ নতুনকৈ অহাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি দিব। ধন্যবাদ।